Hello friends, welcome to our channel. Mohima Mondito Rodhala Pathar Ditya Khondoloi আপোনালোকক স্বাগতম জনাইছো। সেই যে কৈ গৈছিলো সোণৰ নাওখনৰ বিষয়ে তাৰে কিছু মনোমোহা দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো। সেয়েহে আজি আমি উপস্থিত হৈছোহি পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ পথত। এইটোৱে হৈছে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ পথ। ৰ'ব এটা কথা নকলে ভুল হ'ব। এই পথটো গোলাঘাটৰ পৰা দেৰগাঁৱত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হৈছে। এতিয়া আহিছোঁ সেই নাওখনৰ কথালৈ। এই যে দেখিছে সেই নাওখনে এই পথটোকে বিচ্ছিন্ন কৰি ওলাই গৈছিল। দেখিছে নহয় এইফালে দিয়ে ওলাই গৈছিল। সেই নাওখনে এটা জান সৃষ্টি কৰি ওলাই গৈছিল, কিন্তু মানুহে সেই জানটো পুতি পেলাই পথাৰ সৃষ্টি কৰিলে। এই যে দেখিছে কিছু দূৰৰ পৰাহে এই জানটোৰ চিনস্বৰূপ দেখিবলৈ পোৱা যায়। এনেদৰে ওলাই আহিল সেই সোণৰ নাওখন, কিন্তু এই ঠাইডোখৰতেই বোলে সোণৰ নাওখন ৰৈ গ'ল। ককা আইতাই কোৱা মতে ঢেকীয়া বৰতা আদিৰে এই ঠাইখন আৱৰা আছিল। পিছলৈ এই ঠাইখন বৰতানী পথাৰ বুলিও জনাজাত। যেতিয়া সেই নাওখন ৰৈ গৈছিল তেতিয়া এই মৌজাবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছিল। কোনো লোকক সপোন দেখুৱাইছিল যে সেই মহিমামণ্ডিত সোণৰ নাওখনক যদি পূজা দিয়া হয় তেতিয়া সেই নাওভাগ তাৰ পৰা গুচি যাব। তেতিয়া সকলো গাঁওবাসী মিলি সেই নাওভাগক এই ঠাইত পূজা দিয়াৰ পিছত এটা ভয়ংকৰ শব্দৰে বোলে নাওভাগ গুচি গ'ল। পূজা গ্ৰহণ কৰি গুচি যোৱাৰ বাবে এই ঠাইডোখৰ পূজাখোৱা নামে পৰিচিত। এই ঠাইডোখৰ পিছলৈ এই সোণৰ নাওখনে যাওঁতে যিটো জান সৃষ্টি কৰিলে এই জানটোৰ নামেই দৰিয়াজান। এই নাওভাগ গৈ নৰাকোঁৱৰ পথ সেনচোৱা পথ বিচ্ছিন্ন কৰি মিছামৰা মৌজাৰ মাজেৰে গেলাবিল নদীত সংযোগ হয়। বাৰু এতিয়া যাওঁ এই জানটোৰ কাষতেই আৰু সেনচোৱা পথৰ দাঁতিতেই থকা এজোপা মহিমামণ্ডিত বামুণী বৰৰ কথালৈ। এই গছজোপাৰ বয়স বোলে প্ৰায় 150-200 বছৰীয়া। এই গছজোপাত বহুত পুৰণি কালৰ পৰা মানুহে ধূপ চাকি জ্বলায়। ধূপ চাকি জ্বলালে বোলে মনৰ কামনা সিদ্ধি হয়। এটা কথা কিন্তু ক'বই লাগিব, এই গছজোপাৰ শিপাডাল কাটি মানুহ বিপদতো পৰিছে। এই গছজোপাৰ তলতেই এতিয়া এভাগ শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছে। ওম নমঃ শিৱায়। ফ্ৰেণ্ডছ, আপোনালোকে যদি আমাৰ পাৰ্ট 1টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব। ৰ'ব আমাৰ পাৰ্ট 3 অতি সোনকালে আহি আছে। তাত আপোনালোকক লৈ যাম বিজু ফুকন ডাঙৰীয়াই যে মনহিৰা দৈ গীতটিত কান্ধত লোৱা কলহ দুটিৰ বনোৱা ঠাইলৈ দেই। ফ্ৰেণ্ডছ, আপোনালোকৰ বাৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে আমাৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগতেই পাব। বাই বাই ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ'।